তো হেল্ল' দোস্ত, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই আহিছোঁ পথাৰত খেতি চাবা। পথাৰত কিন্তু পানী নাই খেতি কৰিব অলপো। মানুহে কেনে কিবা খেতি কৰে এইবাৰ ক'বতো নোৱাৰোঁ। তো চাওকচোন আপোনালোকে, পথাৰত পানী নাই অলপো। ইন্দ্ৰদেৱে খং উঠিছে পাই, তাৰ কাৰণে পানী দিয়া নাই আমাৰ ইয়াৰ পথাৰত। কেতিয়া পানী দিব, কেতিয়া খেতি কৰিব, পথাৰ শুকাই গৈছে। দেখা নাই, অলপো পানী নাই পথাৰখনত। চাৰিওফালে অলপো পানী নাই। আৰু এইফালে চাওক, পকা ৰাত পুতি থৈ গৈছে। এনেকৈ গাঁত খান্দি থ'লে ওচৰতে পথাৰত কেনেকৈ পানী থাকিব? গোটেই পানী গাঁতটোতে যায়, পথাৰত পানীয়ে নাই। ফ্ৰেণ্ডছ, চাওকচোন এইঘৰ মানুহক চোতাল খান্দি বালা উঠাব দিছে পইচাৰ কাৰণে। কি যে কৰা নাই মানুহে। পইচাৰ কাৰণে মানুহে কিমান তলত নামি গৈছে চাওক। ফ্ৰেণ্ডছ, চাওক আপোনালোকে কল বাগান। ইয়াত 80% কল আমাৰ অসমত ইয়াৰ পৰাই যায় নেকি। আপুনি যিমান দূৰ নজৰ দিয়ে সিমান দূৰ কলে ইয়াত। পানী নোহোৱা পথাৰখন চাই আহিলোঁ ফ্ৰেণ্ডছ, এক পাক মাৰি আহিলোঁ পথাৰত। ভিডিঅ'টো যদি ভাল লাগছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব গাইছ। বাই বাই।